আমি নিবিচাৰোঁ। জয় আই অসম। ধন্যবাদ। নমস্কাৰ জনাইছোঁ সকলোকে। আচলতে বৰ বেছি কথা ক'ব নাজানো, সেইটোৱে হয়তো আমি শিল্পীসকলৰ আমাৰ প্ৰব্লেম অকণমান। তাৰে মাজতে বহুতে জানে, মই ইমান নাজানো। কিন্তু মই এটা কথাই জানো যে যোৱা কেইবাটা দিন আমি যিটো দেখিছোঁ আমাৰ অসমত চলি আছে, মই এটা কথাই বুজিব পৰা নাই যে আমি বুজি পাইছোঁ, ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে। আজি ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা বাতিল কৰিবলগীয়া হৈছে। ইয়াতকৈ দুখজনক, ইয়াতকৈ ভয়াৱহ আচলতে একো হ'ব নোৱাৰে আমাৰ অসমত। গতিকে আমাৰ অসম চৰকাৰে কিয় বুজি পোৱা নাই, মই সেই কথাটো এতিয়ালৈকে মই বুজিয়ে পোৱা নাই। এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ ইণ্ডিয়া, আমাৰ ভাৰতখন ডেমক্ৰেটিক কাণ্ট্ৰি। মই কিন্তু কোনো ধৰণৰ ডেমক্ৰেচি ইয়াত দেখা নাই। ইয়াতে কেপিটেলিজম চলি আছে, যিটো মই লক্ষ্য কৰিছোঁ। গতিকে সেই ক্ষেত্ৰত আমি সকলোৱে মাত মাতিব লাগিব। ইতিমধ্যে ছিনিয়ৰ্ছসকলে কৈছে, আমি নতুন প্ৰজন্ম যিখিনি আছোঁ, আমি সকলোৱে শৃংখলাবদ্ধভাৱে মাত মাতিব লাগিব। কিন্তু অকণ প্ৰেক্টিকেলি চিন্তা কৰিব লাগিব। এতিয়া আমি কেৱল কৈ থাকিলে নহ'ব। টুইটাৰ কৰক সকলে। টুইটাৰ মই আগত ইমান টুইটাৰ কৰা নাছিলোঁ। কালি মই আজি আমাৰ অসমৰ কাৰণে টুইটাৰ ইনষ্টল কৰিছোঁ, যিমান পাৰোঁ শ্বেয়াৰ কৰিছোঁ। কাৰণ কিছুমান কথা আৱেগত নহয়, অকণ প্ৰেক্টিকেল চিন্তা কৰিব লাগিব। টুইটাৰ টুইট কৰক। আৰু আমাৰ অসম চৰকাৰ যিহেতু শুনা নাই, মই আশা কৰিছোঁ, আশাবাদী যে আমাৰ কেন্দ্ৰীয় চৰকাৰে নিশ্চয় শুনিব। ইতিমধ্যে ৰাজ্য সভাত ডিছকাশ্যন চলি আছে, কি হয় নাজানো, কিন্তু মই আশাবাদী যে নিশ্চয় কিবা এটা ভাল খবৰ পাম। এটা কথা কৈছোঁ, সকলোৱে ভালকৈ আমি শান্তিপূৰ্ণভাৱে আন্দোলন কৰিব লাগিব। জয় আই অসম। থেংক ইউ ছ' মাছ। ধন্যবাদ। যিসকল ওলাই আহিছে তেখেতসকলক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ, প্ৰণিপাত জনাইছোঁ। বহুত বেছি কথা ক'বলৈ একো মন যোৱা নাই। আজি কেইটামান দিন ধৰি বহুত আমনি হৈ আছে, বুকুত জুই একুৰা জ্বলি আছে। আমি এই কেব কেতিয়াও নামানো, বাতিল কৰক। চৰকাৰক আহ্বান জনাইছোঁ। জয় আই অসম। ধন্যবাদ। ধন্যবাদ। প্ৰথমতে আটাইকে স্বাগতম ইয়ালৈ অহাৰ কাৰণে, আমাক এই অনুষ্ঠানত সহযোগ কৰাৰ কাৰণে। সকলোৱে প্ৰতিবাদ কৰি আছে, আমিও সদায় কৈ আছোঁ। এটা কথা বুজি পোৱা নাই, যদি অৰুণাচল চৰকাৰে এইখন বিল নাকচ কৰিব পাৰে, নাগালেণ্ডে নাকচ কৰিব পাৰে, মিজোৰামে নাকচ কৰিব পাৰে, মেঘালয়ে নাকচ কৰিব পাৰে, অসম চৰকাৰে কেলে নোৱাৰিলে বাৰু? নহয়, কি প্ৰেছাৰত নোৱাৰিলে মইতো জানিব মন যায়। কি প্ৰেছাৰ? বাকী ৰাজ্যকেইখনে কেনেকে ধুনীয়াকে নাকচ কৰি দিব পাৰিলে? আৰু এওঁলোকে কৈ আছে যে 15 বছৰ পিছত আমি গম পাম ভালটো। যদি ইমানে ভাল, বাকী ষ্টেট কেইখনে ভালটো নাভাবিলে নেকি? আমি মূৰ্খ নেকি নে কি? মই বুজি পোৱা নাই কথাটো। কি কৰিবলৈ গৈ আছে মই নাজানো, কিন্তু আমি আমাৰ প্ৰতিবাদ চলাই যাবই লাগিব। আজি ৰাজ্য সভাত হ'বই, আমি সকলোৱে জানো, গৃহীত হ'বই। আমি বাতিল হওক বুলি কৈ আছো, কিন্তু গৃহীতটো কৰিবই তেওঁলোকে। কিন্তু ইয়াৰ পিছৰ পৰ্যায়ত আমি কি কৰিম সেইটোহে চিন্তা কৰিব লাগে। আমি এতিয়া ইয়াৰ পিছৰ পৰ্যায়ত আমি কেনেধৰণে আগবাঢ়িম, কি পদক্ষেপ লোৱা হ'ব, সেইটোহে আমি ঠিক কৰিব লাগে এতিয়া। আৰু চাৰিওফালে দেখাই পাইছে, শুনাই পাইছে, অত্যাচাৰ চলিব আৰম্ভ হৈছে। কালিও গুলিয়াইছে, পুলিচ এজনক পিটিছে চাবুৱাত, গুলিয়াইছে মানুহ। GS ৰোডত অলপ আগতে কেমেৰা পাৰ্চনৰ কাণৰ ৰতি ছিঙি গৈছে। গতিকে এইবোৰ এতিয়া অত্যাচাৰ আৰম্ভ হৈছে। আমি আমাৰ ফালৰ পৰা সংগ্ৰাম ইয়াতকৈ আৰু তীব্ৰতৰ কৰিব লাগিব। গতিকে সকলোৱে সাজু হওক। জয় আই অসম। আজি তেওঁলোকে আজি 7খন ৰাজ্য, আজি বাকীখিনি ৰাজ্যত আমি ভোট পাম। আজি যদি অসমত ইমান জাগা আছে, অসমৰ এই জেগাখিনিত যদি আজি 2.5 কোটি বাংলাদেশী, হিন্দু বাংলাদেশী যদি আমি সংস্থাপন কৰিব পাৰোঁ, তেনেহ'লে 2.5 কোটি ভোট কালৈ যাব? অসম চৰকাৰলৈ যাব। এনেকুৱা ধৰণৰ ৰাজনীতিয়ে আমাৰ অসমখনক গ্ৰাস কৰিছে। কালি বাংলাদেশী এগৰাকী, তেওঁ বিশ্ব হিন্দু পৰিষদৰ এগৰাকী নেতা হয়। তেওঁ নিজে আৰু এইবাৰ মই গীতালী আছে, গীতালীক মই সেইকাৰণে কৈছো যে জুবিন গাৰ্গৰ নিচিনা ব্যস্ত শিল্পী অসমত কোনো নাই। কিন্তু তেওঁ ওলাই আহে, তেওঁ সদায় ওলাই আহে। আজি যতীন বৰাই অবিচনা কিয় ওলাই আহিব পৰা নাই? এতিয়া তেওঁলোকে গাড়ী লগতে আছে, হয়নে নহয়? মই সকলোকে মানিছো, কিন্তু তেওঁলোকে ওলাই আহিব পৰা নাই। আহিব লাগিছিলে, কিন্তু সেইকাৰণে আজি জুবিন গাৰ্গ ব্যক্তিত্ব আজি তেওঁ আন্দোলন কৰি আহিছে। সীমান্ত চৰকাৰ আহি আছো বুলি কৈছে, কিন্তু তেওঁলোকে আহি পোৱা নাই। তেওঁলোকে ওলাই আহিবলৈ ঘোষণা নাই। বুকুত সাহস লাগিব, অসমীয়াই তেজৰ হ'ব লাগিব, হয়নে নহয়? মই এইবাৰ গীতালীক সংগ আনিবলৈ আহ্বান জনাইছো।
জানো যে গৃহীত হ'বলৈ গৈ আছে আমি কোনোপধ্যেই নামানো আৰু আন্দোলন কৰি যাব লাগিব গতিকে এটাই আমি সকলোৱে ক'ব লাগিব জয় আই অসম আমি কেব নামানো লাগিলে আমি সকলো আন্দোলন কৰিবলৈ ৰাজি আছো সাজু আছো নে আমি আছো ধন্যবাদ